হাই বন্ধু-বান্ধৱীসকল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিম যে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰকাশ কৰা অগ্নিপথ আঁচনিৰ অন্তৰ্গত যেটো অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট যেটো ৰেলী ইতিমধ্যে ইয়াৰ যেটো নোটিফিকেশ্যন পদৰ নোটিফিকেশ্যন অফিচিয়েল ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰিছে আৰু এই এডভাৰটাইজমেণ্টৰ যেটো নোটিফিকেশ্যন আছে ইয়াত কি আছে আপোনালোকৰ কি এলিজিবল ক্ৰাইটেৰিয়া লাগিব আপোনালোকৰ বয়স কিমান লাগিব আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব পাৰ্চেন্টেজ কিমান থাকিব লাগিব আপোনাৰ হাইট কিমান চেষ্ট কিমান আপোনাৰ ওয়েট কিমান দৌৰিব লাগিব গোটেইখিনি বিষয়গুলো আজি মই এই ভিডিঅ'ত আলোচনা কৰিম তো বন্ধুসকল বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। হাই বন্ধুসকল তো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লৈ আছোঁ আৰু ইয়াত ওপৰত সাৰ্চ বাৰত ক্লিক কৰিব আসাম কেৰিয়াৰ এইটো এটা ৱেবছাইট হয় ইয়াত যিকোনো জবৰ এডভাৰটাইজমেণ্ট পাব আপোনালোকে এইটো সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে তলত পাব যে আপোনালোকে যে assamcareer.com এই ৱেবছাইটত ক্লিক কৰিব আৰু এই ৱেবছাইটটো খুলি পাব ইয়াত তলত আহিব আপোনালোকে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট 2020 অগ্নিবীৰ ভেকেন্সি এপ্লাই অনলাইন ইয়াত ক্লিক কৰিব তাৰ পিছত ইয়াত গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে আপোনালোকে ভালদৰে পঢ়িব মই আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে বুজাই দি আছো যে ইণ্ডিয়ান আৰ্মি ইয়াৰ কোনো লাষ্ট ডেট এতিয়ালৈকে ঘোষণা কৰা নাই আৰম্ভ কেতিয়া হ'ব এইটো ডেটটো মেনশ্যন কৰি দিয়াৰ লগে লগে আপোনালোকক মই অতি সোনকালে ইয়াৰ ভিডিঅ'টো বনাই দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে দেখক ইয়াত যে ইণ্ডিয়ান আৰ্মি হ্যাজ ৰিলিজড দ্য অফিচিয়েল ইনফৰমেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অগ্নিবীৰ যে এইটো স্কিম অগ্নিবীৰৰ অন্তৰ্গত এইটো ইণ্ডিয়ান আৰ্মিৰ ভেকেন্সিটো ওলাইছে তো আপোনালোকৰ যদি ইচ্ছুক হয় তেন্তে এপ্লাই কৰিব পাৰে অনলাইন যোগে তো পোষ্ট কেইটাৰ নাম হৈছে অগ্নিবীৰ জেনারেল ডিউটি আছে টেকনিক্যাল আছে ক্লার্ক আছে স্টোর কিপার এন্ড ট্রেডমেন্টস একেটা পোস্ট হয় ইয়ার কিমানখিনি পোস্ট থাকিব এটো এতিয়ালৈকে আপডেট কৰা নাই নাম্বার অফ পোস্ট টু বি আপডেট লেটার কিছুদিন পিছত আপোনালোকক একটু আপডেট কৰি দিব তাৰ পিছত আছে স্কিমটো হয়তো আপোনালোকে জানে অগ্নিপথ স্কিমৰ আন্ডাৰত এটো হৈ আছে ইয়াৰ সময়কাল হ'ব মাত্ৰ 4 বছৰ ইয়াৰ সময়কাল ডিপাৰ্টমেন্টৰ ইণ্ডিয়ান আৰ্মি ডিপাৰ্টমেন্ট হয় এটো গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ এটো ডেট আপোনাৰ লঞ্চ হৈছিল কেতিয়া এই অগ্নিবীৰ পদটো হেতু ইয়াত দিছে 14 জুন 2022 ত এটো লঞ্চ হৈছিল এটো অল ইন্ডিয়া লোকেশন জব হয় ইয়াৰ এপ্লিকেশনটো অনলাইন যোগে হ'ব তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই আপোনালোকক জনাম যে ইয়াত এপ্লাই কৰিবলৈ আপোনালোকক কি পাস হ'ব লাগিব আৰু কেনেকুৱা আপোনালোকৰ পাৰ্চেন্টেজ কিমান হলে আপোনালোকে এপ্লাই কৰিব পাৰিব জেনাৰেল ডিউটি বা ট্ৰিটমেন্টছত কি লাগিব গোটেইখিনি আপোনালোকক ডিটেইলছটো ইয়াত বুজাই দিম তো প্ৰথমতে আছে জেনাৰেল ডিউটি অগ্নিবীৰ ইয়াত এডুকেশনাল কোৱালিফিকেশন মাস্ট বি আপোনালোকৰ 10 পাস হ'ব লাগিব আৰু 45% হ'ব লাগিব পাৰ্চেন্টেজ আৰু এটা কথা হ'ল ইয়াত আপোনালোকৰ গোটেইখিনি সাবজেক্টত আপোনালোকৰ 33 মাৰ্কস তো থাকিবই লাগিব এটো বাধ্যতামূলক কিন্তু দ্বিতীয়তে আছে টেকনিক্যালত এভিয়েশন এমিনেশন এক্সামিনাৰ এটো টেকনিক্যাল হয় টেকনিক্যালৰ মতে আপোনালোকৰ আছে 12 পাস এক্সামিনেশন হ'ব লাগিব 12 পাস আপোনালোকৰ সায়েন্সত হ'ব লাগিব Physics, chemistry, maths and English with minimum 50% marks in aggregate and 40% is subject. ইয়াত কৈছে কি আপোনালোকৰ যে physics, chemistry এবিলাকত আপোনালোকৰ 50% হ'ব লাগিব আৰু 40% marks গোটেইখিনি সাবজেক্টত 40 কে থাকিবই লাগিব এটো ম্যান্ডেটৰি হয় তাৰ পিছত আছে আপোনালোকৰ অগ্নিবীৰ ক্লাৰ্ক এটো টেকনিক্যাল হয় ইয়াত আছে 12 পাস এক্সামিনেশন মিনিমাম হ'ব 60% মার্কস হ'ব লাগিব আৰু গোটেইখিনি সাবজেক্টত আপোনালোকৰ 50% হ'ব লাগিব কিন্তু এটা আৰু এটা কথা কৈছে যে ইংলিশ এন্ড ম্যাথমেটিক্স এই দুটা সাবজেক্টটো কম্পালসৰি এটো থাকিব লাগিব তেন্তে এটো অগ্নিবীৰ ক্লাৰ্কছত এপ্লাই কৰিব পাৰিব নহলে নোৱাৰে তাৰ পিছত 4 নম্বৰত আছে ট্ৰেডমেন্টছত এটো 10 পাস দিছে 10 পাস মিনিমাম 33 মাৰ্কস হ'ব লাগিব গোটেইখিনি সাবজেক্টত তাৰ পিছত আছে অগ্নিবীৰ ট্ৰেডমেন্টছ এটো 8 পাসৰ কাৰণে এটোটো সেম 33 মাৰ্কস থাকিব লাগিব এজ লিমিট ইয়াত দিয়া আছে যে 17 বছৰ 6 মাহৰ পৰা 23 বছৰলৈকে ইয়াৰ কোনো এজ ৰিলেক্সেশন নাই এটো আপোনালোকৰ প্ৰথমতে তো 21 বছৰ দিয়া আছিল কিন্তু এটো বঢ়াই কেনে এতিয়া 23 বছৰ কৰি দিছে তাৰ বাবে আৰু ইয়াত কোনো এজ ৰিলেক্সেশন দিয়া নাই তাৰ পিছত পে স্কেলটো কেনেকুৱা ধৰণৰ হ'ব পে স্কেলটো ইয়াত দিয়া আছে ফাৰ্স্ট ইয়াৰ যেটো কাস্টমাইজ পেকেজ হ'ব এটো আপোনাৰ 33000 হ'ব আৰু ইন হ্যান্ড আপোনাৰ 21000 পাব মানে 70% দিয়ে তাৰ পিছত সেকেন্ড ইয়াৰ এটো দিব 33000 কাস্টমাইজ পেকেজ তাৰ পিছত আপোনাৰ ইন হ্যান্ড এটো দিব 23100 থাৰ্ড ইয়াৰত আছে কাস্টমাইজ পেকেজ 36500
in hand 25,580 rupees. তাৰপিছত 4th ইয়াৰত আছে 40,000 customized 28,000 in hand. তাৰপিছত আপোনালোকৰ যেতিয়া 4 years complete হ'ব ইয়াত গোটেইখিনি আপোনালোকে পাব 10,04,000 প্লাস across interest সহকাৰে পাব আপোনালোকে ইয়াত লাইফ ইন্সুৰেন্স কভাৰ থাকিব 48 লাখৰ তো how to apply for army recruitment ইয়াত কেনেকৈ এপ্লাই কৰিব তো এপ্লাই কৰিব কাৰণে আপোনালোকক অফিচিয়েল ওয়েবসাইট যেটো আৰ্মি ৰিক্ৰুটমেন্ট আছে joinindianarmy.nic.in এই ওয়েবসাইটত যাব লাগিব আৰু তাত গৈ অগ্নিপথ স্কিমৰ যেটো লিংক আছে তাতে ক্লিক কৰি এটো ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু মন কৰিব কথা যিসকল ব্যক্তি আগতে আৰ্মিত ৰেজিষ্ট্ৰেচন কৰা আছে সেই সকল ব্যক্তিক আৰু নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব নালাগে যিসকলে নতুন কৰি এপ্লাই কৰিব বিচাৰি আছে তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ বাবে মই আপোনালোকক নতুনকৈ জনাম যে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰে মই এটা ভিডিও বনাই আপোনালোকক ইনফৰমেশনটো জনাই দিম ইয়াত স্টাৰ্টিং ডেট এতিয়ালৈকে দিয়া নাই তো কেইদিনমান পিছত আপডেট কৰি দিব তো আপডেট কৰি দিলে এটো মই জনাই দিম কেতিয়া আপডেট কৰি দিয়া আৰু ইম্পৰ্টেন্ট কিছুমান লিংক দিয়া আছে ইয়াত ধৰি লওক অগ্নিবীৰ ৰেলী शेड्यूलটো কেনেকুৱা হ'ব কত কি হ'ব অল ইন্ডিয়া शेड्यूलটো ইয়াত হ'ব ইয়াত ক্লিক কৰি আপোনালোকে হিটো চাব পাৰে তাৰ পিছত আপোনালোকৰ আছে এডভাৰটাইজমেন্ট ডিটেইলছ ইয়াত ক্লিক কৰি এডভাৰটাইজমেন্ট ডিটেইলছটো গোটেইখিনি ভালকৈ চাব পাৰে আৰু অফিচিয়েল ওয়েবসাইটৰ লিংক ইয়াত দিয়া আছে তাৰ পিছত কৈছে ফিজিক্যাল স্ট্যান্ডার্ড ফৰ ইন্ডিয়ান আৰ্মি অগ্নিবীৰ ভ্যাকেন্সি যে ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টটো কেনেকুৱা ধৰণৰ হ'ব অগ্নিবীৰ জেনাৰেল ডিউটিত হাইটটো বিচাৰিছে 160 সেন্টিমিটাৰ আৰু অগ্নিবীৰ টেকনিক্যালত 157 সেন্টিমিটাৰ হাইটটো আৰু অগ্নিবীৰ ক্লাৰ্ক টেকনিক্যাল আৰু এই একেটা গোটেইখিনি 160 সেন্টিমিটাৰ লাগিব তাৰ পিছত ইয়াত ওয়েটটো কৈছে ওয়েটটো আপোনালোকৰ হাইট আপোনালোকৰ এজ অনুযায়ী হেতু সেই পলিসি অনুযায়ী মাপা হ'ব ইয়াত কোনো ধৰণৰ এক্সাক্ট ওয়েটটো দিয়া নাই তাৰ পিছত চেষ্টটো গোটেইখিনি সেম হয় 77 সেন্টিমিটাৰ প্লাস 5 সেন্টিমিটাৰ এক্সপেনশন হ'ব লাগিব সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব সিলেকশন প্ৰসেসটো গ্ৰুপ 1 গ্ৰুপ 2 ভাগ কৰি দি আছে যে ধৰি লওক আপোনালোকে 5 মিনিট 30 সেকেন্ডৰ ভিতৰত ৰান কৰিলে 60 মাৰ্ক পাব আৰু যদি 10 প্লাস মাৰ তাতে 40 মাৰ্কস পাব তাত তলত গ্ৰুপ 2 তেনেকুৱা কৰি দিছে 5 মিনিট 31 সেকেন্ডৰ পৰা 5 মিনিট 45 সেকেন্ডৰ ভিতৰত হলে তেনেহলে 40 মাৰ্কস ৰানত পাব তাৰ পিছত এটো প্লাসটো দিছে 9 বাৰ প্লাস মানে 33 মাৰ্ক 8 বাৰ 27 মাৰ্ক 7 বাৰত 21 মাৰ্ক তাৰ পিছত 6 বাৰত আপোনাৰ 16 মাৰ্ক 6 বাৰতকৈ কম হলে তেনেহলে আপোনালোকে ডিসকোয়ালিফাই কৰি দিয়া হ'ব Physical measurement at rally site. Physical measurement will be carried out per physical standard. Itu apnalokor medical test to hobo. Tar pisot written test to hobo. Gotekini physical test hoar pisot apnar written hobo. Aru apnalokor ইয়াত তলত দিছে ইন্ডিয়ান আৰ্মি অগ্নিবীৰ ৰিক্ৰুটমেন্ট ৰেলী শেডিউলটো কেনেকুৱা ধৰণৰ আছে আপাৰ আসাম লোৱাৰ আসাম সেন্ট্ৰেল আসাম গোটেইখিনি কেনেকুৱা ধৰণৰ আছে মই ভাগটো বুজাই দি আছো আপোনালোকক যেটো আপাৰ আসামত হ'ব জৰহাট এটো 7 সেপ্টেম্বৰ 2022 পৰা 15 সেপ্টেম্বৰ 2022 লৈকে হ'ব ইয়া ডিস্ট্ৰিক্ট এটা দিয়া আছে জৰহাট মাজুলী তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ ধেমাজি একেটা হয় আৰু এটা তাৰ পিছত সেন্ট্ৰেল আসামত আছে হেডকোয়াৰ্টাৰ শিলং ইটো হয় আৰু শিলংত হ'ব 4 অক্টোবৰ পৰা 4 অক্টোবৰ 2022 পৰা 10 অক্টোবৰ 2022 লৈকে ইয়া ডিস্ট্ৰিক্ট এটা আছে মৰিগাঁও নগাঁও শোণিতপুৰ হোজাই আৰু বিশ্বনাথ একেটা হয় তাৰ পিছত দিয়া আছে সাউথ আসাম ইয়াৰ হেডকোয়াৰ্টাৰ যেটো আছে শিলচৰ হয় ইয়াত ভেনুটো হ'ব আগৰতলা 12 নৱেম্বৰৰ পৰা 18 নৱেম্বৰ লৈকে ইয়াত ডিস্ট্ৰিক্ট এটা দিয়া আছে চাচৰ ডিমা হাছাও কৰিমগঞ্জ আৰু হাইলাকান্দি তাৰ পিছত আছে শেডিউল ফৰ লোৱাৰ আসামত কি আছে লোৱাৰ আসামৰ হেডকোয়াৰ্টাৰ হৈছে নাৰেংগী ইয়াৰ ভেনুটো হ'ব বঙাইগাঁও 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ লৈকে 2022 ইয়াত ডিস্ট্ৰিক্ট এটা আছে বৰপেটা দৰং নলবাৰী চিৰাং বাক্সা উদালগুৰি কোকৰাঝাৰ ধুবৰী বঙাইগাঁও গোৱালপাৰা কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ এণ্ড সাউথ সালমাৰ মানকাচৰ একেটা হয় তো বন্ধুসকল ইয়াৰ ৰেলী শেডিউল নটিফিকেশনটো আপোনালোকে পাই যাব ইয়াত কামিং সুন দেখুৱাইছে তো বন্ধুসকল আজি ভিডিওটো দেখিলে যদি ভিডিওটো আপোনালোকক ভাল লাগে তেনেহলে আপোনালোকে এটা লাইক দিব আৰু ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ